নমস্কাৰ, মই ঋতুৰাজ বৰুৱা। এইকেইদিন চৰ্চাত থকা বিষয়কেইটাৰ ভিতৰত গোপালনৰ বাবে মন্ত্ৰী বিধায়ক ডাঙৰ ঠিকাদাৰ তাৰপিছতে ডাক্তৰকে আদি কৰি তেওঁলোকে পোৱা ৰাজসাহায্যটো 50 লাখ টকীয়া ৰাজসাহায্য যিটো চৰকাৰৰ পৰা পোৱা লিষ্টখন ওলাইছে সেইখন চৰ্চাত আছে। এতিয়া প্ৰশ্ন হৈছে সঁচাকৈয়ে প্ৰাক্তন মন্ত্ৰী বিধায়কসকলৰ চলিবলৈ দিগদাৰ হয় নেকি? তেওঁলোকে কি সুবিধা পায়? আজি বাতৰিত প্ৰকাশিত বাতৰি মতে মন্ত্ৰী হৈ যদি কোনোবা বিধায়কে আগতে মন্ত্ৰী আছিলে এতিয়া বিধায়ক হৈ আছে, সেইজনে বৰ্তমান দৰমহা পাই আছে 2,33,000 টকা। কিন্তু মন্ত্ৰী আজি আছে কাইলৈ নাই এনেধৰণৰ কথাও হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে মন্ত্ৰী আজি আছে কাইলৈ নাই, বিধায়ক আজি আছে কাইলৈ নাই। আৰু এজন যদি বিধায়ক তেওঁ 5 বছৰ বিধায়ক হৈ থাকে, বিধায়ক হৈ থকাৰ পিছত তেওঁ আৰু পুনৰ নিৰ্বাচিত নহ'লে প্ৰাক্তন বিধায়ক হৈ গ'লে তেওঁ 65,000 টকা পাই থাকে। আজি প্ৰকাশিত বাতৰিটো কি দিছে চাওঁ আহকচোন। মন্ত্ৰীত্ব হেৰুৱাৰ পিছত বিধায়ক হৈ থাকিলে 2,33,000 টকা পৰ্যন্ত দৰমহা পাই থাকিব। তেওঁলোকে কি হয় বৰ্তমান আমাৰ যিসকল অসম বিধানসভাত আছে মন্ত্ৰী নহয়, আগতে মন্ত্ৰী আছিলে কিন্তু বৰ্তমান বিধায়ক, সেইসকল হৈছে শাসকীয় দলৰ হৃদাৰ্থ ভট্টাচাৰ্য, ভৱেশ কলিতা, সঞ্জয় কিষাণ, নৱ কুমাৰ দলে, হিতেন্দ্ৰ নাথ গোস্বামী, প্ৰদীপ হাজৰিকা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অতুল বৰা, ভৰত চন্দ্ৰ নৰহ, দুৰ্গাদাস বড়ো, ছিদ্দিক আহমেদ, মিছবাহুল ইছলাম লস্কৰ, ৱাজেদ আলী চৌধুৰী, বসন্ত দাস। আইন অনুসৰি অন্য বিধায়কসকলে এই প্ৰাক্তন মন্ত্ৰীসকলে দৰমহা হিচাপে মাহিলী পায় 80,000 টকা। লগতে সমষ্টি ভাত্তা পায় 20,000 টকা, সমষ্টিৰ কাৰ্যালয় ভাত্তা 10,000 টকা, সংসদীয় সহকাৰী ভাত্তা পায় 10,000 টকা। বিধানসভা অধিৱেশন চলি থাকিলে বৈঠক ভাত্তা আৰু কোনো চৰকাৰী ভ্ৰমণলৈ গ'লে দৈনিক ভাত্তা পায় 1,850 টকা। ৰাজ্যৰ বাহিৰৰ ভ্ৰমণ হ'লে সেইটো 1,850 টকাটো দৈনিক 2,500 টকা হৈ যায়। অসমৰ বাহিৰলৈ বছৰি ভ্ৰমণ কৰিবলৈ 1,25,000 টকা ভ্ৰমণ ভাত্তা তেওঁলোকে লাভ কৰে। প্ৰতিমাহে বাতৰি কাকত আৰু আলোচনী কিনিবলৈ 1,500 টকাকৈ পায়। বিধায়ক আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ চিকিৎসা সমুদায় ব্যয় চৰকাৰে বহন কৰে। আমাৰ সাধাৰণ জনসাধাৰণৰ নিচিনা নহয়, সকলো বিধায়কৰ চিকিৎসা ব্যয় পূৰা ফ্ৰী চৰকাৰৰ পৰা। তাৰপিছতে তদুপৰি প্ৰতিজন বিধায়কে মাহিলী 15,000 টকা, কনভেন্স ভাত্তা, কম্পিউটাৰ অপাৰেটৰ 12,000 টকা, গাড়ী চালকৰ 10,000 টকা, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী 8,000 টকাকৈ আদি কৰি তেওঁলোকে বহুত অন্যান্য এখন দীঘলীয়া তালিকা সুবিধা পোৱা। ইফালে বিধায়ক হৈ নথকা প্ৰাক্তন মন্ত্ৰীসকলে বহুত টকা এইবিলাক পেঞ্চন লাভ কৰে আৰু শেষত পেঞ্চন হিচাপে তেওঁলোকে যদি মন্ত্ৰী বিধায়ক একোৱে হৈ নাথাকে তথাপিও 65,000 টকা লাভ কৰে। এতিয়া সাধাৰণ জনসাধাৰণক মাহটো চলিবলৈ কিমান টকা লাগে বুলি 1,250 টকা হিচাপ কৰা চৰকাৰখনে গাখীৰ ব্যৱসায় কৰিবলৈ তেওঁলোকৰ নিকট আত্মীয়ক 50 লাখ টকাকৈ ছাবচিডি দিয়ে। এইটো পোৱাত কোনো আপত্তি নাই, কিন্তু কোনোবা বঞ্চিত হৈছে নি বা এইখিনি বস্তু মানুহে তুলনা কৰি আছে যে কাৰ কিমান খৰচ হয়। সাধাৰণ জনসাধাৰণে অৰুণোদয় আঁচনি পায়, অৰুণোদয় আঁচনিত 1,250 টকা। 1,250 টকাত পালে বহুত মানুহ তাতে খোজ নোপোৱা মানুহেও পাবলৈ যত্ন কৰি আছে আৰু কৰিবই লাগিব, কাৰণ চৰকাৰী আঁচনি চবৰ সমান অধিকাৰ আছে। এতিয়া আপুনি এই বিষয়টোত কি বুলি ভাবে যে মুখ্যমন্ত্ৰীয়ে কৈছে যে মন্ত্ৰীত্ব আজি আছে, বিধায়ক আজি আছে কাইলৈ নাই, গতিকে তেওঁলোকৰ পৰিয়ালটোতো চলিব লাগিব, গতিকে এনেধৰণৰ কিছুমান
50 লাখ টকীয়া 1 কোটি টকীয়া 10 কোটি টকীয়া ছাবচিডি তেওঁলোকে পাব লাগিব আৰু সাধাৰণ জনসাধাৰণে লগত তুলনা হৈছে আপোনালোকে কি বুলি ভাবে যে মন্ত্ৰী বিধায়ক বা তেনেকুৱা ধৰণৰ মানুহ আৰু সাধাৰণ জনসাধাৰণৰ তুলনা হ'ব লাগে নে নালাগে আপোনাৰ মন্তব্যটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব পাৰিব ধন্যবাদ